সত্যহীন তই মুড়া কাটতে মই তই মেখেলা অলপ দিম মই কিমান জহৰাই গাইছ হেল্ল' নমস্কাৰ আকৌ নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু গাইছ আজি হ'ল মহাশিৱৰাত্ৰি আৰু মোৰ ফালৰ পৰা সকলোকে ছাবস্ক্ৰাইবাৰ আৰু লগতে অসমবাসী ৰাইজক মহাশিৱৰাত্ৰিৰ ওলগ জনালোঁ আৰু গাইছ মই ইয়াৰ ড্ৰেছ চেছ ধুনীয়াকৈ পিন্ধি আহিছোঁ আৰু গাইছ মানে আমাৰ ওচৰতে পূজা শিৱৰাত্ৰি পূজা আপোনালোকক দেখাম ভিডিঅ'টো চাই দেখক গাইছ এইটো আমাৰ মন্দিৰটো চাওক ইয়াতে মানে শিৱ পূজা হ'ব শিৱৰাত্ৰি আৰু গাইছ ৰাতি ইয়াত মানে কি আছে নামপাতি চামপাতি আছে আৰু ইয়াত মানে কমেডি হ'ব এই খামপ্লাঙৰ আৰু লোক আহিব আপোনালোক দেখাম চাই দেখক ভিডিঅ'টো আৰু গাইছ ইয়াতে খিচাৰি বা চাহ খুৱাব ইয়াত আৰু গাইছ এইটো মন্দিৰটো ইয়াত শিৱ মন্দিৰৰ গণেশ ৰখা আছে ভিতৰত আৰু গাইছ এই গাছডালৰ তলতে মানে পূজাখন হয় আৰু ইয়াত মই এটা ভিডিঅ' দি দিছোঁ গাছডালৰ চাব লিংকটো দি দিম ডিছক্ৰিপশ্যনত আপোনালোকে ভিডিঅ'টো চাব আমি আমাৰ গাঁৱত থিয়া কৰি আহিলোঁ আৰু গাইছ এতিয়া ৰাতি হৈ গ'ল নামপাতি আছে আমাৰ ইয়াত আমাৰ দেখাইছোঁ দুটা নামপাতি আছে তাৰপিছত কমেডি হ'ব দেখাইছোঁ চাই ভিডিঅ'টো আৰু গাইছ এইটো হ'ল প্ৰথম নামপাতি এইটো হ'ল শ্ৰীমতৰ ডাক্তৰ পাৰা নামপাতিটো চাওক আৰু গাইছ আমি ঘোটা লৈ লৈছোঁ এতিয়া খাব সকলোৱে খাওঁ ঘোটা মেইন শিৱৰাত্ৰি ঘোটা মেইন আৰু গাইছ এইটো হ'ল দ্বিতীয় নামপাতি এইটো হ'ল গিৰুৱাৰ ওচৰৰে দুটা নামপাতি চাওক আৰু আৰু গাইছ আমাৰ কমেডি আৰম্ভ হৈ গ'ল এতিয়া আৰু এইটো হ'ল শুকনি মামা আৰু আপোনালোকে খাপলাঙৰ এইটো যে আহিছে এইটো হ'ল আমাৰ এই কিবা ভদা শহুৰ চিনি পায় যিসকলে চিনি পায় গম পাইছে আৰু এওঁলোকে ৰঙিয়াৰ পৰা আহিছে বহুত দূৰৰ পৰা আহিছে আপোনালোক কমেডি কৰিব অলপ হৌ হ'ব আৰু এইটো ধুনীয়াকৈ চাই থাকক শুকনি মামা আৰু ভদা শহুৰ আপোনালোকে খাপলাঙততো দেখা পাইছে চাই থাকক ভিডিঅ'টো তাৰপিছত মায়েৰে শৰ্মা পাঠক কলিতা পৃথিৱীত আজি মোৰ 52 বছৰ বয়স এনে ধৰণৰ উপাধি মই পাওঁই নাই অকণমান বুজাই ক'বা নেকি নৰেন শৰ্মা পাঠক কলিতা ক'ৰ পৰা কেনেকৈ মোৰ মাইনাই ড্রাইভার পুলিশই করতো ড্রাইভার নহয় বাবা আচ্ছা মায়ের তাৰপিছত বাবু তোর মুখ লক্ষ্য আচ্ছা তাৰপিছত শৰ্মা ডিভোর্স দিলা আৰু বেয়া করলা তাৰপিছত মদ খাইছে মরে যাচ্ছি আচ্ছা তাৰ মানে নেশাটো বেয়া আছে মৰি থাকি মাল খাই আচ্ছা তাৰপিছত পাঠক বিয়া করছি মালন চালের মানুষ আছি মালম সাহেব মালন চালেছি আচ্ছা তাৰপিছত বিয়া করছি পাঁচগুলো হয়ে মারে মেরে কিনে ফেলে পুড়ে যাচ্ছি মায়েরে মারে হয় নেকি আচ্ছা মালম সাহেব তুমি কোন জায়গা তুমি ঘর বাবা তারপরে এই কারণে
মই আকৌ কৰিব নোৱাৰিলে ভাল মানুহ নহ'লে দেউতাক এটা টাইটেল এটা ধৰি ৰাখিবলৈ নৰেন পাঠক খুলিতে আচ্ছা কিবা ক'লা নেকি এইবিলাক বেয়া বস্তু নাখায় বেলেগ কিবা খাবা নেকি হা মায়ে মোক আনবা দিয়ে মায়ে দিয়ে মই বেয়া বস্তু নাখাওঁ এইগিলাখন খাবি তো তোৰ জীৱনে শেষ আচ্ছা ধন বাকীচোন হেৰি নাম থকা নাই এনে থকাতকে আচ্ছা আইসকল কাৰ হয় ল'ৰাটো মোক প্ৰকৃত পৰিচয় দি পেলাই লৈ যাব আমার ঠিক আছে আচ্ছা হেৰি অসমীয়া ইংৰাজী বিজ্ঞান সব জানো মই গণনা কৰাটো কি ডাঙৰ বেলেগ মাৰিব অসমীয়াত দুটামান হেৰি কৈছোন বাক্য সাজা কৈছোন সন্ধিবান কবি বাৰু সন্ধিও জানো হ'ব দে বাক্য সাজ নহয় নহয় বাক্য সাজ আচ্ছা খাই পাত ফালাটো এটা বাক্য সাজ খাই পাত ফালা মানুহ কাহাৰ কাই ভাতি বেলেগে ধুনকে ফালি ফালি থব আচ্ছা পানী ধান চৰা পানী ধান চলি উপায় নাই মুৰ্গী পোহাৰ কাৰণ ফুসকে দিনা পাইছে দুটামান অসমীয়াৰ বানান কৈছোন আচ্ছা বাল্টি বানান কৈছোন গোটা করে বালতি উল্টি বালতি আচ্ছা পেন্সিল বানান কি গোটা করে পেন শিলশিল করে মুখের বানান মুখের বেলে মানে আচ্ছা ফন্দি বেলি মানে বাক্য রচনা করছো মন্ত্রী হ্যাঁ দেখো মন্ত্রী মা যোগনা মা তাতে তিন মন্ত্রী এই মোটা মানুষের মন্ত্রী মানুষের উপর থাকে তাকে মন্ত্রী অতিকৈ বৰফ পৰা ঠাই কোন দুই টুকুৰা কৈছো অতিকৈ বরফ পুরা বেছিকে বৰফ পৰা ঠাই কোন দুই টুকুৰা আরে এখন নাচনি কিন্তু মুখে দিয়ে মই মাইৰে না কিন্তু লগত ডিসকাস কৰি আছো ও অধিক মাত্ৰাত বৰফ পৰা ঠাই দুই টুকুৰাৰ নাম কওক অধিক মাত্রাত বরফ পুরা ঠাই পৃথিবীতে দুটা আছে কি কি এটা আছে মাছৰ কাৰ্টুনত সালামি মাছৰ কাৰ্টুন সালামি মাছৰ কাৰ্টুনত আৰু আৰু এটা আছে হুস্কিৰ বটলত আচ্ছা আচ্ছা হয় দে এই দুটো জায়গাতে আচ্ছা হেৰি কৈছো তুছে 1 কেজি তুলৰ ওজন বেছি না 1 কেজি লোহাৰ ওজন বেছি 1 কেজি চাল আর 1 কেজি 1 কেজি আমি তাই পেছে দেখা আচ্ছা বাতিছুন কো 1 কেজি তুলৰ ওজন বেছি না 1 কেজি লোহাৰ ওজন বেছি 1 কেজি লোহাৰ ওজন বেছি দাদা মোৰ দুটা 1 কেজি আছে কেনকে বেছি হ'ব আচ্ছা স্যার আপনি এটা কথা কম হ'ব দে 1 কেজি তুলাই দি আপোনাক মাৰিম আৰু 1 কেজি লোহাৰ দিনৰ গাঁঠটো ভাঙি যাব আপোনাৰ কয় হেতু নি কৈছে সেইকাৰণে লোহাৰ ওজন বেছি ওইখানে বেশি লোহার তাই খুঁজতো আপনার মারিয়ে কেন চুলি বেশি গেলে উড়ে মোৰ গৰম চুলাই মদৰ গৰম চুলাই প্ৰেমৰ গৰম কি Allah biskulat ko eh. Allah biskulat deh. Ako nore may nore. মাহৰ গৰম চুলাই মদৰ গৰম চুলাই প্ৰেমৰ গৰম কি Padli dhulai. Mayan konak lota. Orang bangla. Tak tu sini pun balakan itu dia kompan. মই যদি আহে কোনোবা ব্যৱস্থা কৰি অলপমান জেগা যাব এই শ্ৰদ্ধা দৰ্শক শ্ৰোতা মণ্ডলী কি হ'লে হয় মাংস কেতিয়াৰ পৰা আপোনাৰ বগাটো খাইছে এইটো খাইছে খুটাটো খাইছে খাব নালাগে যাব হয় নেকি তই হিলি আছা মন নিচে লাগিছে তই ভোটা খাই আছে আৰু নিচে খাওঁ বুলি কৈছে
অপদাৰ্থ এনেকে কিবা খুজিত কয় ঢাকা চাবি মাল চাওঁ তুৰ্কীৰ ভূমিকম্পৰ নিচিনা তই দেখোন লৰি আছা আপনার ব্যালেন্স না ব্যালেন্স আছে ফালতু কথা কি আপনি বেশি লাগছেন না আপনি এটা কত সাথী না আচলতে আমাৰ অঞ্চলৰ কাৰণেই কলংক কলঙ্ক কলংক মৰাই ভাল মৰি যা কান্দি নকবা নালাগে কি কৰা সামনে মোর বাড়ি ট্রেন লাইন তাৰপিছত ট্রেন লেট নগলি ট্রেন লাইন রোড লাগছে মনত চেষ্টা করছে তো নিজে উপলব্ধি করছে যে পৃথিবীত থাকি আর পাইছি না আরএমজি আছে কারণ যখন 5 ঘন্টা রেখে হাত টাইম অলমে আছে লচ্ছি দিয়ে মিশি টাইম নাই আমার কারেন্ট করো টাইম নেই নগলি তাহলে আপনি এটা কাম করুন এখন লাস্ট একবার ট্রাই করে যাও রশি একদাল নিয়ে গাছত থানিত চেষ্টা করে তো হিহে হয়ে যায় তো বাঁচি থাকি না আবার হি আছে আচ্ছা আপনি পার্টনারশিপ বলুন মরারও পার্টনারশিপ নহয় তুমি কি কৈছো আমার অসমীয়া মানুহৰ লগত এটা ভুল আছে পুৰা হ্যাঁ তাৰমানে সকলে এডভাইচ দিয়ে কিন্তু ফাইনেন্সিয়েলি হেল্প নকৰে ডাঙৰ ডাঙৰ মানুহবিলাকে গাড়ী লৈ আহিব ধনী মানুহবিলাকে প্ৰত্যেকজনে মানুহটো বেয়া মৰিলা কিন্তু হেল্প নকৰে ফাইনেন্সিয়েলি ইয়াৰ নকৈছো কন্যাসনা মানুহ হেল্প কৰি পেলাই কি দেল পাম তিনি পুছে দিলি তই যাই পেলাই যাই তাতে জমা আহিবি প্ৰমাণ চাপটো কথাত কিয় নাহিব মোৰ কেনচেল আছে কি টেনশনত ইমান খাওয়া হচ্ছে আপনার মন কাছে তুই বেলা কোন দোকান নিশা আসছে নাকি বাবা আরে বাবা তই হিলি আছা মন নিচে লাগছে হ্যাঁ যা তুই যা গুড নাইট গুড नाइट आई कैन सी यू जब हिंदुस्तानी लोग से ना पीटा है मुंह से सच्ची बात निकलता है कोक जा पहले रास्ता ना बोले जा मोर तो बयाक লাগছে তই চকু ঢাকা তুই রাস্তা দি যাস কাহে বলে যা Así la gente dice. De así. কি করা হয় ভাই কি করা হয় হ্যাঁ দেখছি নাই ইমান কথা কলা বুঝাইছি নলবাৰী সিটো হৈছে আলহামদুলিল্লাহ আৰে সেইকাৰণে আজি এই শিৱ মন্দিৰ প্ৰাংগণত এটা কথাই কলো অসমখন আমাৰ জাতীয় অস্তিত্ব ৰক্ষা কৰিব লাগে সনাতন ধৰ্ম ৰক্ষা কৰিবলৈ গ'লে অসমীয়া জাতীয় সম্প্ৰীতি ভাষা সম্প্ৰীতি হিন্দু খ্ৰীষ্টান মুছলমান বুলি কথা নাই সহানুভূতিৰ হাত আগবঢ়াই দিয়ক আৰু আমি একেলগে জীয়াই থকাৰ চেষ্টা কৰক সেইকাৰণে কৈছো এই হাতখন আমাৰ আমি আমাৰ পৰিচয়টো দিছো লিখাও যথেষ্ট হল আমি সুদূৰ ৰঙিয়া লৈ যাব লাগিব এই মানুহজনক চিনি পাইছেনে পাইছো এয়া হল থাপলাংকাই খ্যাত ফুটা শহুৰ তেখেতৰ যথেষ্টখিনি আপোনালোকৰ মাজত নিশ্চয় পৰিচয় আছে আৰু মই নিজৰ কথা বৰ বিশেষ নকওঁ মই লক্ষ্যতাৰ কৰিছে আজি বহুত বছৰ ধৰি আমি একেলগে এনেকৈ অনুষ্ঠান কৰিছো ৰাইজৰ মাজত আজি শিৱমন্দিৰ আপোনালোকৰ আশীৰ্বাদ বিচাৰিছো সদায় আপোনালোকৰ মাজত আমি হ'ব আমি টকাৰ কাৰণে আমি মানুহক হবুৱাই মানুহক জীয়াই ৰাখিবলৈ আমি গতিকে আমাক আশীৰ্বাদ দিয়ক যাতে আমি সদায় অনুষ্ঠান ভালদৰে কৰি আপোনালোকক হবুৱাব পাৰোঁ এইখিনি আমি আপোনালোকৰ পৰা বিচাৰিছো ফটোশেষত বিদায় দিছোঁ শুভৰাত্ৰি সকলোটিৰে আমি আকৌ আৰম্ভ আগত দিনত সকলোৱে মংগলময়ভাৱে জীৱন জীৱিকা নিৰ্বাহ কৰক আমাকো আশীৰ্বাদ কৰক আমিও যাতে আপোনালোকক এনেদৰে সমগ্ৰ অনুষ্ঠান দি থাকিব পাৰোঁ ফটোশেষত এটি কবিতাৰে মই মোৰ অনুষ্ঠানটো সামৰণি মাৰিছো লোৱা প্ৰিয়তমা যি পোৱা হাতত নোপোৱাখিনি থাকক বাকী এইবিলাক আমাৰ অসমীয়া সমাজ শিশু জন্ম পোৱাৰ পিছত এইবিলাক প্ৰচলিত শব্দ দিক 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 কি হলে তোমাৰ আকৌ নকওঁ এতিয়া শুনা ঘৰত যে ধুনা তোলা বেলেগৰ ছোৱালীক মৰম কৰি দেখাব সমাজত আহি পেলাই নিজৰ ঘৰত জুই জ্বলাব
হয় শুনা চৰি মই মৰম কৰোঁ মই আপুনি ইমান নাহে বাপৰে বাপ ইমান মৰম তাৰ তিৰি ব্ৰহ্মা তিৰি বিষ্ণু তিৰি মহেশ্বৰ বাপ্পাও সি গান দিছি নহয় দে, তোমাৰ মুখখন দেখা পাই পেলাই মোৰ এইটো কিবা এটা আছে চৰ চৰ জগতৰ তিৰিশ্বৰ বাপৰে ইমান মোক ঈশ্বৰ বোলো তিৰি একলাখান একলা ভাওনা দিবা নালাগে এই শুনাক থৈ আহক শুনছি না হেল্ল' আমি আশীৰ্বাদ কৰিছো এই শিশুটো আমাক সহযোগ কৰিছে বেচেৰাক কন্দা কটা কৰা নাই হা বৰ ভাল লাগিল দেউতা এটা চুমা খাই দিয়া আমাৰ এই কথা চুমাখত বেয়া নহয় মই আকৌ চুমাবিলাক ভাগ ভাগ আছে মানে কি মই কেতিয়াবা মানে কি মই বয়সটো চাই পেলাই চুমা খাওঁ কাৰোবাক পাতলাকে খাওঁ কাৰোবাক ডাঠাকে খাওঁ কাৰোবাক আগ ভাঙা খাওঁ কাৰোবাক 8 কিলো খাওঁ কাৰোবাক আধা কিলো খাওঁ এনেকে মই চুমাবিলাক খাওঁ কি বেচে চাইছো কতলোক পিন্ধি আছে অ মাই এই গজমুৰি লংপেণ্টটো ক'ত মেডেল দিছিলি কুকুৰে আছলিছি নেকি ই বেছি ৰাইজ যিয়ে নহওক আজি বৰ ভাল লাগিলে আপোনালোকৰ মাজত আহিছো এই অনুষ্ঠানত আপোনালোক কেনেকুৱা বুলি নাজানো বাৰু এনেকুৱা এখন মহান অনুষ্ঠানত আমাক মাতিছে আমি বহুত সৌভাগ্যৱান বুলি ভাবিছো বহুত ভাল লাগিছে আৰু পিছলৈকে এই অনুষ্ঠানটো আশা কৰো বহুত বৃহৎভাৱে আগবাঢ়িব আই মাতৃসকল আছে গোটেইবিলাক আছে আশীৰ্বাদ আৰু এনেকুৱা অনুষ্ঠান আমি পৰৱৰ্তী সময়ত আমি আকৌ আহিম আপোনালোকে যদি বিচাৰে আৰু ভাল লাগিব আমি বেলেগ বেলেগ প্ৰস্তুতি লৈ বেলেগ বেলেগ প্ৰজেক্ট লৈ পেলাই আহিম আই মাতৃসকল এই মানুহজনক চিনি পাইছে নে নাই পাইছে নে এইজন ভোটা শহুৰ সেই যে খাপলাংকাই জিলাপিৰ দেউতা সেইজনে পিছে মইহে ন্যূনতম মোৰ নামটো হওক কুনি মামা চবতে জোট লগাই ফুৰো যিয়ে নহওক চবেই আমি ধেমালি কৰি আছো বাৰু এনে ফূৰ্তি কৰিছো দায়দোষ নধৰিব দেই আহো উৎপল মহন্ত তেওঁলোক মহৎ গুণৰ অধিকাৰী মহন্ত আৰু এই যে মুকুট তেওঁতো একেবাৰে মন্দিৰৰ হীৰৰ মণি মুকুট তেওঁই লৈ আহিছে আমাক ইয়ালৈ গতিকে আমি আমার মুকুট মহন্ত দেবক এটি সম্বোধন দেব আমার গাঁৱৰে অংকিতা দাসে এয়া মুকুট মুকুট হ'ব 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 মাইনা আৰু এটি নাম কওক ৰিড লেটছ থিংক মোৰ ৰাইট এগেইন এণ্ড এগেইন কি পঢ়ি আছে অ'কে ইউ প্ৰচিড আৰু এজনৰ নাম জনাব আচ্ছা পৰৱৰ্তী আমাৰ উৎপল উৎপলক উৎপল মহন্তক এখন গামোচাৰে সম্বোধন জনাব বুলু কলিতাই এয়া উৎপল মহন্ত উৎপল মহন্তক সম্বোধন জনাইছে বুলু কলিতাই আচলতে আমাৰ গোটেই অনুষ্ঠানটোৰ আমাৰ যে এৰেঞ্জাৰ বুলি কয় সেয়াই উৎপল মহন্ত পৰৱৰ্তী নাম কওক ফোটা শহুৰ ফদা শহুৰ আমাৰ মাজত এয়া ফদা শহুৰ এটি ৰাইজৰ মাজত হাত চাপৰি আমাৰ মাজত ফদা শহুৰ হাত চাপৰি জনাওক ফদা শহুৰক সম্বোধন জনাব বিদুমণি কলিতাই এয়া আমাৰ মাজত ফদা শহুৰ ভাল লাগে পৰৱৰ্তী মই নিজেই ক'ব লাগিব হয় কওক শকুনি মামা আমাৰ মাজৰ শুকুনি মামাক মই সকলোতে জোট লগাম সম্বোধন জনাব জোট লগোৱা পিংকি কলিতাই এটি হাত চাপৰি শুকুনি মামালৈ আপোনালোকক তুমি মোৰ ছোৱালীৰ বয়সৰ ভাল লাগিল কি কি বুলি ক'লা নামটো ব্যক্তি কমেডি কৰিছো শেষৰ বাৰে বাৰে আপোনালোকক কমেডি কৰি দিছো ধন্যবাদ জনাইছো আপোনালোকে কিছু ৰাইজক বুজাব লাগে কেনেকে হ'ব সকলোতে কি কি অসুবিধাৰ সন্মুখীন হওঁ কেনে ধৰণৰ হয় তাকে অকমান আপোনালোকৰ মাজত দেখাম আহক আমি এখন সংসাৰলৈ গৈ আছো কি হে কি হ'লে কি কথা ওলাইছে
আৰে তুমিতো মাৰৰ ঘৰত কেইদিনমান থাকিম বুলি কৈছিলা বা ভাইটিৰ বিয়া আছে 2 দিনৰ আগত ছুটি লৈ দিছো আজি আহিলো আহাৰ কাৰণে আপোনাৰ চকু কপৰা ধুইছিল নেকি অ ৰাম তুমিতো মাৰৰ ঘৰত কেইদিনমান থাকিম বুলি কৈছিলা নাছিল আজি আহিলো কি দায় লাগিল আপোনাৰ অ ৰাম, মই কথাটোহে সুধিছো শুনছেন যে আপনি শুনক আজি যোৱাকালি আজি নাই দেখোন যায় 2 দিন নাই আপনি ঘৰত কি কৰিছিল সেইটো কথা কওক শুনক মই মূৰত দিলো ক'ব লাগিব কোনদিনৰ কথা অ ৰাম শুনাচোন মই কম তুমি মোক সন্দেহ কৰিব নালাগে তুমি যে নাছিলা ন ঘৰখন একেবাৰে নিৰিবিলি পৰিৱেশ এটা হৈ গ'ল মই কি কৰিছিলো জানা শুনাচোন শুনা শুনা আচলতে মই মোক দূৰত যাই কি লাগতে দূৰ দিয়া আছে আজি কিয় দিলা 2 দিন আছে ব্যস্ত নগেত অ ৰাম তুমি মোক সন্দেহ নকৰিবা শুনক এতিয়া গোটা কথা বিচাৰ কৰিব লাগে কি কৈছো শুনাচোন শুনা তুমি যে নাছিলা নহয় ঘৰখন একেবাৰে নিৰিবিলি পৰিৱেশ এটা হৈ গ'ল হৈ যোৱাৰ কাৰণে তুমিতো জানাই মই সেই ইউনিভাৰ্চিটিত পঢ়াৰ সময়ৰে পৰা কবিতাৰ প্ৰতি মোৰ এটা দুৰ্বলতা আছে তাতে তাই ইচ্ছা অ ৰাম তুমি ভুলকে কিয় বুজিছা তোমার ফুলগুটা না আমার আই মাত্র কথা মানুষ কথা আছে তুমি কি কলা তুমি যে নাচলা কবিতা আইছিল হে ফাটি দাও ও রাম শুনাচোন তুমি তুমি যে এই 2 দিন নাছিলা ন ঘৰখন একেবাৰে নিৰিবিলি পৰিৱেশ এটা হ'ল মই আচলতে কি কৰিছিলো জানা মই তাৰমানে কবিতা এটা লিখিছিলো তুমি শুনিলে বৰ ভাল পাবা মই কবিতা লিখি ভাল পাওঁ আচলতে তুমি কবিতা ছোৱালীক বুজাইছা মই বুজোৱা নাই মই কবিতা লিখি ভাল পাওঁ শুনা হা এই নিবাজি ভাল পা কবিতা তোৰ কথা কি হ'ল না ও ৰাম আইছে ঘৰত থাকাতে আমাৰ মনটোৱে কৈ আছিল কিবা কৈ ও ৰাম শুনাচোন শুনা শুনা মই এটা কবিতা লিখিছিলো হা তুমি শুনিলে বৰ ভাল পাবা আচ্ছা মই মোৰ কবিতাটো গাই দিছো শুনা দেই বৰষা বৰষা বুলি কবিতাৰ নাম কৈ আগতে কলা কবিতাৰ কথা মই এইটো মই বুজিছো মই কিন্তু কনফাছ কৰা নাই মংগল কি ভাৰতৰ আতি চতুৰ্থ মানত 5 মান পরে চতুর্থ শ্রেণী পাস করবার আগতে হইলে কবিতা এটা বড় হাউল পেলে গুন্ডা দাউলা ও ৰাম তুমি অকমান বুজা মই যিটো কবিতা লিখিছো সেই কবিতাটোৰ টাইটেল নেমটোৱে হ'ল বৰষা শুনাচোন তুমি শুনিলে বৰ ভাল পাবা আচ্ছা বৰষা যোৱাবেলি তুমি মোক কথা দিছিলা এইবেলি বহাগতে আহি পুৰাবাহি মোৰ কোমল হিয়াখন তাৰমানে মই আজি বাধ্যতাৰ কোমালো হ'ল গুন্ডাটো তাৰমানে বাধ্যছিলে মই ভগৱান মই মৰি যাম আজি বাধ্যছিলে তাৰমানে মোক বিয়া কৰি মই কমল বুকুখন পুৰা কি কবিতা লিখছে গুন্ডা বান্দিৰ মুখ মই কুমুদক কৈ পেলাই আমাৰ কুমুদক কৈ পেলাই মা কথা বসে মই মহিলা যদি তিৰি বন্ধনত তিৰিকেইটা বহিছে কোনে আপুনি আছে ইয়াক আৰু কচোন কি কয় কি বস্তু তুমি ভুলটি কিয় বুজি আছা এয়া মোৰ কবিতাৰ ভাষা আৰু কচোন কি কৰিব লাগিব আকৌ এইবোৰ মই যে তোমাক কৈ আছো এইবোৰ মোৰ কবিতাৰ ভাষা শুনা তাই বুলি কৈছিল কবিতা হেমন্তৰ হতে মই বহু কথা পাতিছিলো সৌ ইকৰণীৰ মাজত 2 দিন আছে জংঘলৰ মাজত গৈছে কচোন তুমি কিয় উল্টাকে বুজি আছা পাল্টাকে বুঝছারে গুন্ডা না না এইবোৰ মোৰ কবিতাৰ ভাষা শুনা শুনাচোন শুনা তুমি শুনিলে বৰ ভাল পাবা নিজৰাজনীক দেখিলে তোরা তো কবিতার কথা কলি মোক কলে মই কবিতা লিখছো দে বুঝলু কবিতা আইছিল তার পাছত তো নিজের কথা কলি তাই লগত বলে সে বান্ধি কুখ হ্যাঁ কিমান সাদা দেখা চৰিত্ৰহীন তই মূলা কাটি মই তই মেখেলা অলপ দিম মই তুমি অকমান বুজাৰ চেষ্টা কৰা আৰু মোক মিঠা কথা কৈতো ভুলাবা নোৱাৰা ৰাইয়া দেখিছ না তোক ইমান ভাল লাগে কিমান জহৰাই
কাব্যিক ভাষাবোৰ বুজিবলৈ চেষ্টা বুজি আছো দে বুজিব ইয়াক মটকা মাৰি ডাইৰেক্ট মাৰে হয় মাৰিব তোমাক কৰে। মই দে ভাবছো আকৌ চিনিব পাৰিছো বেহাৰে শুই দিয়া সৰিয়হৰ বুলি পাগলা হৈ গৈছো কি হ'লে তোমাৰ ঐ, আৰু গাইছ আজি শিৱৰাত্ৰিৰ ব্লগটো ইয়াতে মানে শেষ হ'ল কমেডি চমেডি কৰিলে আৰু গাইছ এতিয়া ৰাতি হৈছে এতিয়া মানে আৰু উন্নতি দিওঁ সকলোকে বম বম বোলে বম বম বোলে হৰৰ মহাদেৱ আৰু গাইছ যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই